আকৌ বহু দিনৰ মূৰত অসীমৰ ষ্টুডিঅ'লৈ আহিলোঁ। ময়ূৰ দত্তৰ গোটা গান লৈ থাকিব দিয়া আৰু খাটি অসমীয়া গানটো লৈ আজিৰ পৰা এডিটিঙত বহিম। অকণমান শ্বুটিঙৰ কাম বাকীও আছে বাৰু, তথাপিতো এডিটিঙত বহিম। এতিয়া আহি গ'লোঁ অসীম এক্সট্ৰিম ষ্টুডিঅ'লৈ। আমাৰ বহি আছে কীৰ্তি আৰু আমাৰ হিৰ' কপিল, আমাৰ শৰ্মা। হেল্ল' শৰ্মা। খাটি অসমীয়া গানটো প্ৰথম এডিট কৰি লৈছোঁ, তাৰপিছত ইটো কৰিম ৰোমাণ্টিকটো। এইটো এটা বেলেগ কনচেপ্টৰ গান হ'ব। থাকিব দিয়া এইটো ৰোমাণ্টিক গানটো অলপ এডিটিংটো ষ্টাৰ্ট কৰিছোঁ, চাই ভাল পাব। চেৰাপুঞ্জীত কৰিছোঁ। এতিয়া ৰাতি অলপ দেৰি হ'ল, গতিকে আজি আৰু ষ্টুডিঅ'ত নবহোঁ বুলি গুচি আহিলোঁ। এতিয়া ৰুমত যাম, ৰুমত গৈ মজা আছে কিবা বনাই খাম। আজি কপিলে মাছ খুৱাম বুলি কৈছে, সি বোলে মাছ বনাব, খাম। ৰুম আহি পালোহি বৰ্তমান। মাছ ৰেডি হৈ আছে। মাছ আৰু কি কি আছে, কচু, ঔটেঙা, বিলাহী, সৰিয়হ দি মাছ বনাব বোলে কপিলে কৈছে। আজি খাই চাব বাবা দা, খাই খুব ভাল পাব। এয়া কেৰাহীত বিলাহী গলি আছে। এয়া আৰু শ্বুটিঙৰ মাজে মাজে আমি এইবিলাকে কৰি ঘূৰি ফুৰোঁ আৰু খাবতো লাগিবই। এইবিলাক চব বইল কৰি ল'লে, বইল কৰাৰ পিছত দেখিলোঁ বা একেবাৰে দৈ নিচিনা লাগিছেচোন। কচু গুলগুলীয়া কৰি দিছোঁ কচুটো। মাছ ফ্ৰাই হৈ গ'ল। এতিয়া কচু দিব নেকি তাত। বাহ, দৈ আৰু দৈ নিচিনাই লাগিছে, মজা লাগিব খাই। খানা বনানে মে কপিল মাহিৰ হে, মাহিৰ। এতিয়া আমি এডিটিঙৰ পৰা আহি ধুনীয়াকৈ ভাতটো খাম। এতিয়া খাই শুম, কাৰণ কাইলৈ আমাৰ অকণমান আকৌ শ্বুটিঙৰ কাম বাকী আছে। আমি চন্দ্ৰপুৰৰ ফালে যাম। এয়া ভাতটো বাঢ়িলে কপিলে, খাই ল'ম এতিয়া। বঢ়িয়া আছে। মজা কপিল মজা। প্ৰথম মোকে দিছে খাবলৈ বোলে, আপোনাক দিছোঁ প্ৰথম। ঠিকে আছে, ভাল লাগিব। কপিল বেচেৰাকে ভাত চাত বাঢ়ি একেবাৰে ৰেডি কৰি দিছে। এটি ভাল কৰিছে। ঠিক আছে কপিল, মজা লাগিব ন খাই। পধাৰিয়ে কৈছে যাব লাগিব। আমাৰ কপিলৰ ই ফেশ্বনৰ শ্ব' টপাৰো হয় আকৌ। তাত এইটো শ্ব' টপাৰ এখন ক'ত আছিল জানো, শ্ব' কৰিছিলে, শ্ব' টপাৰ হৈ আছিলে। হ'ব দিয়ক, আজি শুই থাকোঁ, গুড নাইট। এইয়া আমি আহি গ'ল চন্দ্ৰপুৰ। এইবোৰ দেখিছেনে চব ৰবৰ গছ। ৰবৰ গছত কেনেকৈ চুঙাবিলাক থৈ দিছে, ৰবৰবিলাক টুপ টুপকৈ সৰি আছে। এইখন হ'ল ৰেচৰ্ট। ইয়াতে আমি এতিয়া পথাৰৰ কাম আছে, কিবা কাম আছে, এইবিলাক কাম এতিয়া কৰিম। এয়া চাওক ৰবৰবোৰ কেনেকৈ টুপ টুপকৈ তাত পৰে, বগা বগাকৈ। এখন গোটেইখন ৰবৰ বাগান, গোটেইখন ৰবৰ বাগান। এইবিলাক চাওক, মই আগতে দেখা নাছিলোঁ, আজিয়ে দেখিছোঁ প্ৰথম। আমাৰ হিৰোৱে মেকআপ লৈ আছে। আজি তেওঁ মাছ মাৰিব হেনো, পথাৰত কাম কৰিব হেনো। এতিয়া ঢোল বজোৱা শ্বট এটা আছে, ঢোলটো বজাই আছোঁ। এই যিখিনি জেগাত ঢোল বজাম। হেল্ল', এয়া আমাৰ শ্বুটিঙৰ আবতৰীয়া বিহু। অলপ প্ৰেক্টিচ চলিছে আমাৰ।
পথাৰখন বৰ ধুনীয়া হৈ আছে চন্দ্ৰপুৰৰ বেক চাইডে পাহাৰ ধুনীয়া হৈ আছে আহিলোঁ ধাবাত সোমাওঁ কিবা এটা ভোক লাগিছে যিহেতু আজি লাষ্ট পেকআপ কপিলে অৰ্ডাৰ দিছে মাংস ৰুটি তাৰকা পেকআপ হৈছে হিৰোৱে পাৰ্টি দিছে দেই ভাল কৰি চবেই খাব লাগে কষ্ট কৰি দিনটো আমাৰ কাৰণে কষ্ট কৰে তেখেতসকলৰ কষ্ট হয় আমি একেলগে খাব লাগে খাতি অসমীয়া ভাল কৰি খাই খাতি অসমীয়া গানটো কৰিছোঁ আজি ভাল কৰি এতিয়া আমি ঘৰত যাম মানে লাষ্ট শ্বট দুটামান আছিলে ইয়াত লৈ ল'লোঁ অসমীয়া বুলিলে বহুত বস্তু দেখাব লাগে আমি কি কি কৰিছোঁ ল'ৰা ছোৱালী গানটো চাব লাগিব এয়া মহা অৱশ্যে মানে কি কাৰণ তেওঁলোকৰ সংলাপৰ মাজত মইতো কথা ক'বলৈ নাজানো তথাপি আজি সময় ক্ষেত্ৰত নহয় আজি আমি গোটেইখিনি ভাগৰুৱা এটা জীৱন লৈ এতিয়া আহিছোঁ দিনৰ দিনটো আমি আমাৰ কৰ্মক্ষেত্ৰ যিখিনি তেখেতৰ মোৰ বন্ধুৱে তেখেতৰ আজি এখন অসমীয়া কিবা এখন লৈ শ্বুটিং কৰিছিলে এই শ্বুটিংবিলাক প্ৰায়খিনি দৃশ্য বৰ মনোৰম ধুনীয়া ধুনীয়া দৃশ্যবিলাক চাই ভালেই লাগিলে আৰু সেই দৃশ্যবিলাক উপভোগ কৰাৰ পাছতো আমি মনত ভাবিলোঁ নিজৰো এখন ৰংগমঞ্চ বুলি নহ'লেও কোনোবা এখন ৰংগমঞ্চ আমি বহি সকলোৱে একত্ৰিত হৈ আবেলি মানে ভাগ এই আমাৰ মেকআপৰ টিংকু আৰু আমাৰ কেমেৰা ৰিয়ান হেল্ল' আৰু এই যে দেখিছা কৃতি বহুত এক্টিং কৰিছে বহুত কৰিব মন আৰু কৰিব মন এতিয়া এৰি খাইছে দাল চিকেন ৰুটি থেংক ইউ গুড নাইট এণ্ড বাই বাই নেক্সট আকৌ বেলেগ এটা ব্লগত লগ পাম এইটো প্ৰডাকশ্যনত আজি মোৰ অন্তিম তথা শেষ নিশা আমাৰ দাদা ছাৰ বুলি মাতিব লাগে কিন্তু দাদা বুলি মাতিছোঁ এই গানটোৰ ডিৰেক্টৰ হয় অসমীয়া কপিল মৰে জিন্দাবাদ মৰিদত্ত ঠাণ্ডা অসমীয়া হাতী অসমীয়া ভাল লাগিল গানটো কৰি ভাল লাগিল ময়ো গান আপোনালোকে আকৌ লওঁ বুলি আশা থাকিল আকৌ লগ পাম গুড নাইট বাই বাই